Hello everyone, welcome to the another video. আজি আমি এই ভিডিওটো যেটো অসম পুলিচৰ AB UB এক্সাম হ'ব তাৰ কাৰণে হয় হোৱাকৈ কিছুমান MCQ লৈ অহা হৈছে আৰু আজিৰ টপিকটো হৈছে আসাম হিষ্ট্ৰী মানে অসমৰ ইতিহাস। অসমৰ ইতিহাসৰ ওপৰত যিবিলাক সম্ভাৱ্য কুৱেশ্যন হ'ব পাৰে তাৰ ওপৰত এই ভিডিওটো প্ৰস্তুত কৰা হৈছে। গতিকে আজিৰ ভিডিওটো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো চাওক, হু ইজ ন'ন এজ দ্য বিক্ৰমাদিত্য অফ কামৰূপা। প্ৰশ্নটো সুধিছে কামৰূপৰ বিক্ৰমাদিত্য বুলিলে কোনগৰাকী শাসকক জনা যায়। অপশ্যনবিলাক চাওক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব? অপশ্যন বি হ'ব, নৰনাৰায়ণ। নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চাওক, বীৰ ডিমালিক কেম্প্ৰাই ৱাজ দ্য ৱেৰিয়াৰ অফ হুইচ ডাইনাষ্টি। প্ৰশ্নটো সুধিছে বীৰ ডিমালিক কেম্প্ৰাই কোন বংশৰ যোদ্ধা আছিল। শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হৈ যাব চুতীয়া বংশ দিয়া আছে, কছাৰী, আহোম নে কোচ। শুদ্ধ উত্তৰ হৈ যাব অপশ্যন বিটো কছাৰী। আমি যেনেকৈ লাচিত বৰফুকনৰ কথা জানো নাইবা চিলাৰায়ৰ কথা জানো তেনেকৈ এই বীৰগৰাকীৰ বিষয়ে জনাটো প্ৰয়োজন। কাৰণ এওঁ ডিমাপুৰ, মণিপুৰ, ম্যানমাৰ, থাইলেণ্ড ইত্যাদি বহুত ঠাই জয় কৰিবলৈ সক্ষম হৈছিল সেই সময়ত আৰু আহোমৰ কিছু অংশ জয় কৰিবলৈ সক্ষম হৈছিল। গতিকে এজন ডাঙৰ যোদ্ধা আছিল। গতিকে আমি অসমীয়া হিচাপে এই বীৰগৰাকীৰ বিষয়ে জনাটো প্ৰয়োজন। কাষত এটা ফটো দিয়া হৈছে, এইজনে হৈছে বীৰ ডিমালিক কেম্প্ৰাই আৰু এই ষ্টেচুটো 2018 চনত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে এই মূৰ্তিটোৰ শুভ উদ্বোধন কৰিছিল। আৰু এই মূৰ্তিটো ক'ত আছে বুলি সুধিলে ক'ত হ'ব? যদি সোধে বীৰ ডিমালিক কেম্প্ৰাইৰ মূৰ্তিটো কোন ঠাইত আছে তেতিয়াহ'লে হ'ব আমাৰ ডিমাপুৰ। আৰু ডিমাপুৰ ক'ত আছে? ডিমা হাছাওত আছে। ঠিক আছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চাওক, পিছলিপৰীয়া ৰণ যিখন ৰণ 1547 চনত হৈছিল। 1547 চনৰ পিছলিপৰীয়া যুদ্ধ কাৰ কাৰ মাজত হৈছিল? মনত ৰাখিব এই যুদ্ধখন আহোম আৰু কোচৰ মাজত হৈছিল। অপশ্যন বিটো শুদ্ধ উত্তৰ। ঠিক আছে। আৰু পিছলি নদীৰ কাষত হৈছিল কাৰণে এই যুদ্ধখনক পিছলিপৰীয়া যুদ্ধ বুলি কোৱা হয়। মনত ৰাখিব। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চাওক, মাইবং ষ্টোন হাউচ ইজ এ এক্সট্ৰাঅৰ্ডিনেৰী মনুমেণ্ট ৰেফাৰ্ছ টু হুইচ ডাইনাষ্টি। প্ৰশ্নত সুধিছে মাইবং ষ্টোন হাউচ এটা অসাধাৰণ স্মৃতিসৌধ কোনটো বংশক বুজায়। মানে এই যোনটো দেখা পাইছে ফটোখনত এইটো হৈছে এটা মাইবঙৰ ষ্টোন হাউচ আৰু আপোনালোকে এই নামটো দেখিয়ে গম পাইছে কিজানি মাইবংখন কছাৰী সাম্ৰাজ্যৰ এখন ৰাজধানী আছিল। গতিকে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চিটো কছাৰী। কছাৰী সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী আছিল ডিমাপুৰ। মনত ৰাখক ডিমাপুৰ আছিল কছাৰী সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী। দ্বিতীয়খন আছিল ছেকেণ্ড ৰাজধানী আছিল মাইবং আৰু এই মাইবঙতে যিটো আপোনালোকে ফটোত এটা ষ্টোন হাউচ দেখা পাইছে এইটো অৱস্থিত আছে। আৰু তৃতীয়খন ৰাজধানী আছিল কি? খাছপুৰ। এই তিনিওখনে কছাৰী সাম্ৰাজ্যৰ ৰাজধানী আছিল। ঠিক আছে। নেক্সট 5 নম্বৰ কুৱেশ্যনটো চাওক, হু ৱাজ দ্য মষ্ট পাৱাৰফুল কিং অফ চুতীয়া কিংডম। ইয়াৰ সুধিছে চুতীয়া ৰাজ্যৰ আটাইতকৈ শক্তিশালী ৰজা কোন আছিল। শুদ্ধ উত্তৰ হ'ব অপশ্যন বিটো গৌৰী নাৰায়ণ। আৰু গৌৰী নাৰায়ণৰ আন এটা নামো আছে, তেওঁক ৰত্নধ্বজ পাল বুলিও কোৱা হয়, ৰত্নধ্বজ পাল। ঠিক আছে। নেক্সট 6 নম্বৰ কুৱেশ্যনটো চাওক, ট্ৰিয়েটি অফ মাজুলী ৱাজ চাইন বিটুইন আহোম এণ্ড কোচ ইন হুইচ ইয়াৰ। কোন বছৰত আহোম আৰু কোচৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল? কি হৈছিল চাব, 1562 চনত আহোম আৰু কোচৰ মাজত এখন যুদ্ধ সংঘটিত হৈছিল আৰু তাৰ পৰিণতিতেই 1563 চনত আহোম আৰু কোচৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল। গতিকে শুদ্ধ উত্তৰ অপশ্যন বিটো। নেক্সট 7 নম্বৰ কুৱেশ্যন, ইটা ফৰ্ট ইন ইটানগৰ ৱাজ বিল্ট বাই হুইচ ডাইনাষ্টি অফ আছাম। ইয়াত চাব ইটানগৰৰ ইটা দুৰ্গ অসমৰ কোনটো বংশই নিৰ্মাণ কৰিছিল? যিটো আমাৰ ইটানগৰ আমি জানো ইটানগৰখন হৈছে বৰ্তমান অৰুণাচল প্ৰদেশৰ ৰাজধানী আৰু এনেকৈ কোৱা হয় যিটো ইটা ফৰ্ট আছিল সেই ইটা ফৰ্টৰ পৰাই ইটানগৰ নামটো উৎপত্তি হৈছে আৰু এই ইটা ফৰ্টটো বনাইছিল অসমৰ এটা বংশই, সেই বংশটো হৈছে চুতীয়া বংশই। অপশ্যন ডিটো শুদ্ধ উত্তৰ। ঠিক আছে। নেক্সট 8 নম্বৰ কুৱেশ্যন, লৱ কুশৰ যুদ্ধ ৱাজ ৰিটেন বাই। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, লৱ কুশৰ যুদ্ধ কোনে লিখিছিল? শুদ্ধ উত্তৰ হ'ব হৰিহৰ বিপ্ৰ। অপশ্যন এ2।
তাৰপিছত 9 নম্বৰ কুৱেশ্যন হু ফাউণ্ডেড কমতা এম্পায়াৰ ইন কমতাপুৰ কমতা সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সন্ধ্যা সন্ধ্যাই কমতা সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো চাওক ইন হুইচ ইয়াৰ বখতিয়াৰ খিলিজি ইনভেডেড আছাম কোন বছৰত বখতিয়াৰ খিলিজিয়ে অসম আক্ৰমণ কৰিছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন বাৰে বাৰে আহি থাকে শুদ্ধ উত্তৰ হ'ব 1206 চনত 1206 চনত বখতিয়াৰ খিলিজিয়ে অসম আক্ৰমণ কৰিছিল নেক্সট 11 নম্বৰ কুৱেশ্যনটো চাওক হুইচ ইপিক ইজ ৰিগাৰ্ডেড এজ দ্য হাইয়েষ্ট চ'ৰ্চ অফ প্ৰি হিষ্ট্ৰী পিৰিয়ড অফ আছাম কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয় শুদ্ধ উত্তৰ কি হ'ব অপশ্যন বি টু কালিকা পুৰাণ হ'ব আৰু যদি দুখন কিতাপ হয় তেতিয়া হ'ব আমাৰ য়োগিনী তন্ত্ৰ আৰু কালিকা পুৰাণ কিন্তু এনেকৈ যদি সোধে প্ৰাক ঐতিহাসিক কালৰ সৰ্বোচ্চ উৎস তেনেহ'লে হ'ব কালিকা পুৰাণ ঠিক আছে নেক্সট 12 নম্বৰ কুৱেশ্যনটো চাওক হু ইজ দ্য ফাউণ্ডাৰ অফ দানৱ ডাইনেষ্টি দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন এটা কমন কুৱেশ্যন বাৰে বাৰে আহি থাকে শুদ্ধ উত্তৰ হ'ব মহিৰংগ দানৱ নেক্সট 13 নম্বৰ কুৱেশ্যনটো চাওক হুইচ অফ দ্য ফলোয়িং ইজ দ্য নিকনেম অফ দ্য মাইথলজিকেল ৰুলাৰ ভগদত্ত তোলৰ কোনটো পৌৰাণিক শাসক ভগদত্তৰ ডাক নাম অপশ্যনবিলাক চাওক আৰু শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি টু শৈলালয় অসমীয়াত লিখি দিছোঁ শৈলালয় শৈলালয় হৈছে ভগদত্তৰ আন এটা নাম আৰু শৈলালয়ৰ যিটো অৰ্থ হৈছে সেইটো যিয়ে তাৰমানে পাহাৰত বাস কৰে নাইবা পৰ্বতত বাস কৰে তেওঁকে শৈলালয় বুলি কোৱা হয় এই শৈলা মানে হৈছে পাহাৰ ঠিক আছে নেক্সট 14 নম্বৰ কুৱেশ্যন হোৱাট ৱাজ দ্য কেপিটেল অফ বান ৰজা নাইবা বানাহুৰ এটাই বস্তু মানে এজনেই ৰজা বানাহুৰ নাইবা বান ৰজাৰ ৰাজধানী কি আছিল অপশ্যন বি টু শোণিতপুৰ ঠিক আছে নেক্সট 15 নম্বৰ কুৱেশ্যন হু ফাউণ্ডেড বৰ্মন ডাইনাষ্টি বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰ অপশ্যন চি পুষ্য বৰ্মন নেক্সট 16 নম্বৰ কুৱেশ্যন হুইচ ৰুলাৰ মেনশ্যন ইন চাইনিজ ক্ৰনিকেলছ এজ ইউচাই চীনা বুৰঞ্জীত কোনজন শাসকক ইউচাই বুলি উল্লেখ কৰা হৈছে আৰু যিটো ইউচাই শব্দ দেখা হৈছে এই শব্দটোৰ অৰ্থ হৈছে জনৰ দৰে মুখ ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টু কল্যাণ বৰ্মনক ইউচাই হিচাপে উল্লেখ কৰা হৈছে চীনা বুৰঞ্জীত আৰু কল্যাণ বৰ্মন হৈছে বৰ্মন বংশৰে এজন ৰজা তাৰপিছত 17 নম্বৰ কুৱেশ্যন ফ্ৰম হুইচ ইয়াৰ ভাস্কৰাব্দ ষ্টাৰ্টেড আৰু ভাস্কৰাব্দ কেতিয়া আৰম্ভ হৈছিল যেতিয়াৰ পৰা ভাস্কৰ বৰ্মনে সিংহাসনত আৰোহণ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টু 594 AD মানে 594 চনত ভাস্কৰ বৰ্মনে ৰজা হৈছিল আৰু তেতিয়াৰ পৰাই ভাস্কৰাব্দ চন্দ্ৰ আৰম্ভ হৈছিল ঠিক আছে তাৰপিছত 18 নম্বৰ কুৱেশ্যন একৰ্ডিং টু হিউৱেন চাং পিপুল অফ কামৰূপা কাল্টিভেটেড হিউৱেন চাঙৰ মতে কামৰূপৰ মানুহে কিহৰ খেতি কৰিছিল শুদ্ধ উত্তৰ অপশ্যন বি টু জেক ফ্ৰুইট এণ্ড কোকোনাট মানে কঁঠাল আৰু নাৰিকলৰ খেতি কৰিছিল কামৰূপৰ মানুহে তাৰপিছত 19 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ শালস্তম্ভ ডাইনাষ্টি শালস্তম্ভ বংশ যিটো আছিল তাৰ ৰাজধানী কি আছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হাৰুপেশ্বৰ আৰু হাৰুপেশ্বৰ ঠাইখন বৰ্তমান তেজপুৰত আছে তেজপুৰ মনত ৰাখক তেজপুৰ তাৰপিছত 20 নম্বৰ কুৱেশ্যন হু ফাউণ্ডেড দ্য চিটি দুৰ্জয়া যিখন দুৰ্জয়া চহৰ আছে এই দুৰ্জয়া চহৰখন কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন কি হ'ব বি টু ৰত্নপালে দুৰ্জয়া চহৰখন স্থাপন কৰিছিল নেক্সট 21 হু ইজ ৰিগাৰ্ডেড এজ দ্য গ্ৰেটেষ্ট ৰুলাৰ অফ পালা ডাইনেষ্টি পাল বংশৰ সৰ্বশ্ৰেষ্ঠ শাসক কোন আছিল তেওঁ হৈছে আমাৰ ধৰ্মপাল ঠিক আছে নেক্সট 22 নম্বৰ কুৱেশ্যন কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট এনচিয়েণ্ট আছাম পুৰণি অসম সম্পৰ্কে তলৰ এইকেইটা ষ্টেটমেণ্ট চাব দিছে আৰু ইয়াৰ কোনটো শুদ্ধ হয় বাছি উলিয়াব দিছে মানে এই প্ৰশ্নটোৰ পৰা যদিও ডাঙৰ হয় কিছুমান কথা গম পাব পাৰিব গতিকে প্ৰথম এ নম্বৰত কি দিয়া হৈছে সতী প্ৰেক্টিচেছ প্ৰিভেলেণ্ট ইন এনচিয়েণ্ট কামৰূপা ইয়াত কৈছে যিটো আমাৰ পুৰণি অসম আছিল নাইবা কামৰূপ তাত যিটো সতীদাহ প্ৰথা সেইটোৰ প্ৰচলন আছিল বুলি কৈছে গতিকে এই বস্তুটো অশুদ্ধ হয় কাৰণ এই সম্পৰ্কে একো তাৰমানে কথা বৰ্তমানলৈকে গম পোৱা নাই যে
পুৰণি অসমত সতীদাহ প্ৰথা প্ৰচলিত হৈ আছিল গতিকে এইটো অশুদ্ধ হ'ব নেক্সট 2 নম্বৰ যেটো বি আছে হেতু চাওক পৰ্দা প্ৰথা was also common system in ancient Assam পৰ্দা প্ৰথাও নাছিল গতিকে এইটো অশুদ্ধ হ'ব 3 নম্বৰত আছে there are polygamy practices in ancient Assam এইটো শুদ্ধ কিন্তু যেটো আমাৰ বহু বিবাহ প্ৰথা পুৰণি অসমত প্ৰচলিত হৈ আছিল ৰজা মহাৰজাৰ সকলৰ মাজত বহু বিবাহ প্ৰথা প্ৰচলিত হৈ আছিল আৰু ডিতে যেটো আমাৰ ডি আছে হেতু কি দিয়া আছে there are widow remarriages happen during ancient Assam আৰু ইয়াত কৈছে যে 4 নম্বৰটোত বিধৱা বিবাহ প্ৰচলিত আছিল এইটো আছিল বিধৱা বিবাহ আছিল গতিকে সতী নাছিল সতীদাহ প্ৰথা নাছিল পৰ্দা প্ৰথাও নাছিল বহু বিবাহ আছিল আৰু বিধৱা বিবাহ আছিল গতিকে শুদ্ধ উত্তৰ হৈ যাব কি হচ্ছে প্ৰশ্নটোত কনসিডাৰ দা above statement and choose the correct statement শুদ্ধ স্টেটমেন্ট কেইটা বাছি উলিয়াব দিছে শুদ্ধ হ'ব অপচন সি আৰু ডি টু গতিকে শুদ্ধ অপচন বি সি এণ্ড ডি আৰ কাৰেক্ট ঠিক আছে নেক্সট 23 নম্বৰ কোৱেশ্চন দেওপানী অৰ দেওপাহাৰ ruins located in which district of Assam দেওপানী বা দেওপাহাৰ ধ্বংসাৱশেষ অসমৰ কোনখন জিলাত আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি টু গোলাঘাট মনত ৰাখক ইম্পৰ্টেন্ট কোৱেশ্চন তাৰপিছত 24 মদন কামদেৱ টেম্পল লোকেটেড ইন হুইচ হিল যেটো আমাৰ মদন কামদেৱ মন্দিৰ আছে সেই মদন কামদেৱ মন্দিৰটো কোনটো পাহাৰত আছে শুদ্ধ উত্তৰ হ'ব দেৱনাগিৰি পাহাৰ অপচন বি টু নেক্সট 25 আজিৰ ভিডিঅ'টোৰ লাষ্ট কোৱেশ্চন দ পৰ্বতীয়া ষ্টন টেম্পল ৰেফাৰ্ছ টু হুইচ ষ্টাইল অফ আৰ্ট যেটো আমাৰ দ পৰ্বতীয়া শিলৰ মন্দিৰে কোনটো শৈলীক বুজায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুপ্ত আৰু এই যেটো আমাৰ দ পৰ্বতীয়া শিলৰ মন্দিৰ সেইটো লেটাৰ গুপ্ত পিৰিয়ডত নিৰ্মাণ কৰা হৈছিল লেটাৰ গুপ্ত মানে কি যেটো আমাৰ গুপ্তসকলতকৈ পৰৱৰ্তী কাল সেই পিৰিয়ডটোত আমাৰ দ পৰ্বতীয়া শিলৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু নেক্সট ভিডিঅ' মই লৈ অহা হ'ব ধন্যবাদ